আপোনালোকে জানেনে বাৰু কুকুৰাৰ মূৰত এনেকুৱা ধৰণে ৰঙা ৰঙা ফুল কিয় থাকে বাৰু? আৰু আপোনালোকে ঘোঁৰাত উঠি থকা ৰজা মহাৰাজাসকলৰ মূৰ্তি দেখিছে? কিছুমান ঘোঁৰাৰ আগফালৰ দুটা ভৰি ওপৰলৈ উঠি থাকে আৰু কিছুমান ঘোঁৰা আগফালৰ এটা ভৰি ওপৰলৈ উঠি থাকে। এনেকুৱা কিয় হয় বাৰু আপোনালোকে জানেনে? এইবিলাক কোনো ডিজাইনৰ কাৰণে বনোৱা নহয়, ইয়াৰ পিছতো কাৰণ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব এনেকুৱা ধৰণৰ কথা জানিবলৈ। আপোনালোকে জানেনে জিভা হৈছে শৰীৰৰ আটাইতকৈ শক্তিশালী মাংসপেশী। আপোনালোকে জানেনে পৰুৱাই 12 ঘণ্টাৰ ভিতৰত কেৱল 8 মিনিটহে আৰাম কৰে আৰু বাকী সময়ছোৱা তেওঁলোকে কাম কৰি থাকে, নিজৰ খাদ্য গোটাই থাকে। আপোনালোকে জানেনে কোকোকোলাৰ ৰং আচলতে সেউজীয়া হয়। আপোনালোকে জানেনে সকলো মহাদ্বীপৰ নাম যিটো আখৰেৰে আৰম্ভ হয় সেই আখৰটোৱে শেষ হয়। ইউনাইটেড ষ্টেটত প্ৰত্যেকজন ব্যক্তিৰে 2খন ক্ৰেডিট কাৰ্ড থাকে। আমি যে কেইছেকেণ্ডমানৰ মূৰে মূৰে চকু এনেধৰণে জপাই থাকোঁ বা টিপিয়াই থাকোঁ, আপোনালোকে জানেনে মহিলাই পুৰুষৰ তুলনাত 2 গুণ বেছিকৈ চকু টিপিয়াই থাকে। আপোনালোকে জানেনে গাহৰিয়ে আকাশ চাব নোৱাৰে, মানে গাহৰিৰ বাবে আকাশৰ পিনে চোৱাটো শাৰীৰিকভাৱে অসম্ভৱ কথা। আপোনালোকে নিজকে উশাহ বন্ধ কৰি মাৰিব নোৱাৰে, মানে এনেকুৱা ধৰণে উশাহটো বন্ধ কৰি বা হাতেৰে এনেকৈ ধৰি পেলাই কেতিয়াও নিজকে মাৰিব নোৱাৰে। ঘোঁৰাত উঠি থকা ৰজা মহাৰজাসকলৰ মূৰ্তি দেখিছে? কিছুমান ঘোঁৰাৰ আগৰ 2টা ভৰি ওপৰলৈ উঠি থাকে আৰু কিছুমান ঘোঁৰা এটা ভৰি ওপৰলৈ উঠি থাকে আৰু কিছুমানৰ এটা ভৰিও উঠি নাথাকে। এইভাগে মূৰ্তিবিলাক দেখুৱাবৰ কাৰণে বা ষ্টাইলৰ কাৰণে এনেধৰণে বনোৱা হোৱা নাই, ইয়াৰ পিছতো কাৰণ আছে। যদি ঘোঁৰাটোৰ আগফালৰ 2টা ভৰি ওপৰলৈ দাঙি থৈছে তেনেহ'লে সেই ঘোঁৰাটোত উঠি থকা সেইজন ব্যক্তিৰ যুদ্ধত মৃত্যু হৈছে। আৰু যদি ঘোঁৰাটোৰ আগফালৰ এটা ভৰি ওপৰলৈ দাঙি থৈছে তেনেহ'লে যুদ্ধৰ ফলত কটা মৰা হওঁতে যিবিলাক ঘাঁ লাগিছিলে বা দুখ পাইছিলে সেইবিলাকৰ ফলত তেওঁৰ যদি পিছত মৃত্যু হৈছে তেনেহ'লে ঘোঁৰাটোৰ আগফালৰ এটা ভৰি দাং খাই থাকে। যদি ঘোঁৰাটোৰ এটা ভৰিও দাং খাই নাথাকে তেনেহ'লে সেইজন ব্যক্তিৰ ঘোঁৰাটোত উঠি থকা সেইজন ব্যক্তিৰ বেলেগ কাৰণত মৃত্যু হৈছে। আপোনালোকে জানেনে কুকুৰাৰ মূৰত এনেকুৱা ধৰণে ৰঙা ৰঙৰ ফুলৰ নিচিনা এইটো কিয় থাকে বাৰু? এই ফুলপাহৰ বিশেষ একো কাম নাই, যদিও গৰমৰ দিনত কুকুৰাটোৰ শৰীৰটো ঠাণ্ডা কৰি ৰখাত সহায় কৰে। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।